মই ঢাক গৈছো আগবাঢ়ি যাব পাৰে তাৰ কাৰণে ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হোৱা দেখা গৈছে আমাৰ আপোনাৰ জানিব বিচাৰিছোঁ নমস্কাৰ সংবাদ বিদ্যানিকেতন তামোলপুৰ আমাৰ বাক্সা জিলাৰ ভিতৰতে এখন আগৰণীয় শিক্ষানুষ্ঠান আৰু অহাকালি আমি সৰস্বতী পূজা উল্লাস মালাহেৰে উদযাপন কৰিবলৈ ওলাইছোঁ ইয়াত এটা আধ্যাত্মিক ভাৱ জড়িত থাকিব গতিকে এই আধ্যাত্মিক ভাৱৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰী আচাৰ্য অভিভাৱক অভিভাৱিকা তথা আমাৰ হিতাকাংক্ষী ৰাইজ সকলোৱে মিলি আজি আমি এই পূজা উদযাপন কৰিবলৈ ওলাইছোঁ আৰু পূজাৰ বাবে আজি আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই আছোঁ আমাৰ এই প্ৰস্তুতি কাৰ্যত ছাত্ৰ ছাত্ৰী আচাৰ্য সকলোৱে বিভাগে বিভাগে কাম কৰি আছে লগতে আমাক সহায় কৰি আছে আমাৰ নিকেতনৰ মাতৃভাৰতীসকলে হয় আচলতে কাইলৈৰ যি সৰস্বতী পূজা এই সৰস্বতী পূজা কাৰণে ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ইয়াত মাতৃভাৰতী ইয়াত কাম কৰিবলৈ কাইলৈ ইয়াত কিমান ৰাইজৰ আমাৰ নিকেতনত গতানুগতিকভাৱে ইয়াত প্ৰায় 2000 ভক্ত সৰস্বতী ভক্ত ইয়াত উপস্থিত হ'ব এইসকলৰ কাৰণে আমি সম্পূৰ্ণ তেখেতসকলক আপ্যায়ন কৰাৰ কাৰণে আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই আছোঁ তেনেদৰে আমি পূজাখন ভালদৰে চলাই দিব পাৰোঁ হয় আচলতে কাইলৈ ইয়াত এইখন যিহেতু শংকৰদেৱ বিদ্যানিকেতন ইয়াত ইউনিফৰ্ম বা গণবেশৰ ব্যৱস্থা আছে গতিকে ইয়াত গণবেশ পিন্ধিব বা যিসকল আচাৰ্য আছে বা যিসকল মাতৃভাৰতী আছে ইয়াত আচলতে গণবেশ পৰিধান কৰি কাইলৈ পূজা অৰ্চনা অংশগ্ৰহণ কৰিব মই তোমালোকৰ কি চেলি থাকা দৌৰি আছে সকলোৰে কৰোণা আমাৰ অসমত ভগৱানৰ কৃপাত আমাৰ অসমত কৰোণা মহামাৰীৰ প্ৰকোপ কমিছে বা ভেকচিন আহিল সেইকাৰণে আমাৰ
মনতো উৎসৱ এটা পতাৰ কাৰণে খুব আগ্ৰহী সেইকাৰণে আমি এইবাৰ এই কাৰ্যসূচীটো আমি যথেষ্ট মনত এইভাৱে আমি লাগিছোঁ আৰু আমি আমাৰ মন বহুত উৎফুল্লিত হৈ আছে হয় আচলতে আটাইৰে মন উৎফুল্লিত হোৱা পৰিলক্ষিত আপুনি এগৰাকী বহু পুৰণা আছে আচাৰ্য হয় আপোনাৰ অনুভৱ আমাৰ এই অঞ্চলত আটাইকেইখন বিদ্যালয়ত আমাৰ নিকেতনৰ মানুহ ঘৰে ঘৰে তাৰমানে মানুহৰ আগমন আৰু আমি এনেকৈ ৰাখি আছোঁ মানুহৰ যিটো আগমন এই আগমনটো আমি এনেদৰে ধৰি ৰাখিব পাৰিছোঁ আমি যিমানখিনি পাৰোঁ তেওঁলোকে আপ্যায়ন কৰাৰ কাৰণে আমি ভাঙি নকৰোঁ আমাৰ এনেকুৱা পৰ্যায়ে আমাৰ আচাৰ্য পৰিচালনা সমিতি আৰু আমাৰ অভিভাৱকবিলাকৰ নিৰামিষ অৱস্থা তথাপিও কিন্তু আমি আৰু এইখিনি সুন্দৰকৈ আমি তাৰমানে আপ্যায়ন কৰোঁ যাৰ বাবে আমাৰ এটা খুব সুন্দৰ তাৰমানে এটা নাম গোটেই এই অঞ্চলতে হৈ গৈছে হয় আচলতে এক সুন্দৰ পৰিৱেশৰ মাজেৰে কাইলৈ ইয়াত শ্ৰী শ্ৰী সৰস্বতী পূজাখন অনুষ্ঠিত হ'ব তামোলপুৰত যিটো আগশাৰীৰ শিক্ষানুষ্ঠান বিজ্ঞানী কেন্দ্ৰ আৰু এই শিক্ষানুষ্ঠানখন আচলতে এক বৈদিক প্ৰথাৰ মাজেৰে ইয়াত পাচলি আছে আৰু ইয়াত মণ্ডপৰ কাম চলি আছে গেটৰ কাম চলি আছে কৃষি মণ্ডপৰ ৰভাৰ কাম চলি আছে চাবলৈ গ'লে কাইলৈ এই ইয়াত बोलो बोलो भारत माता की 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 वंदे वंदे अरे भैया बोलो बोलो भारत माता की बोलो बोलो भारत माता की वंदे वंदे बोलो बोलो भारत